নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই গৰিমা আহিছো প্ৰথমটো খবৰলৈ আৰু আজি মায়ানগৰী মুম্বাইত অনুষ্ঠিত হৈ যায় বহাগী বিদায় অনুষ্ঠান এনেদৰে যোৱাকালি অনুষ্ঠিত হৈ যায় এই ৰঙালী উৎসৱটি মুম্বাইৰ প্ৰবাসী অসমীয়াসকলে আপোন অসমৰ পৰা দূৰত থাকিলেও ৰঙালী আনন্দ সজীৱ কৰাৰ বাবে সকলোৱে এদৰে লগ হৈ বিদায় দিলে ৰঙালী বিহুটি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে চিকিৎসক ডক্টৰ অঞ্জু শইকীয়া ভট্টাচাৰ্যই অনুষ্ঠানৰ শেষতে সংগীত শিল্পী নীলম বৰদলৈ কিষণ সোনাৰ আৰু ভাৰ্গৱী গগৈয়ে কণ্ঠৰ যাদুৱে অনুষ্ঠানটি জীপাল কৰি তুলিলে আনহাতে কণ্ঠশিল্পী নৱজ্যোতি বৰাই পৰিৱেশন কৰা দিখৌ নৈ এৰিব নোৱাৰো শীৰ্ষক গীতটি গীতে কঁকাল ভাঙি নাছিলে সকলোৱে